হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ আকৌ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো বৰ্তমান ভালেই আছোঁ। অকণমান অসুবিধাৰ বাবে মই এই ভিডিঅ'টো অকণমান দেৰিকৈ আপলোড কৰিব লাগিব। দেৰিকৈ আপলোড কৰিম কাৰণ মোৰ অকণমান গাটো অলপ বেয়া হৈ আছিলে আৰু অকণমান প্ৰব্লেম হৈ আছিলে, সেইবাবে অলপ দেৰি হ'ব এই ব্লগটো যোৱাত। আৰু এতিয়া মই ইয়াতে ফুলখিনিত অকণমান পানী দি আছোঁ। 3-4 দিনৰ পিছতে মই পানী দিওঁ, মানে পানীটো যেতিয়া দৰকাৰ হয় পানীখিনি দিব লাগে বুলি ভাবোঁ। আৰু গছজোপা যেতিয়া অকণমান শুকাই যায় মাটিখিনি, তেতিয়া পানীটো দিওঁ, একেবাৰে বহুতো দি নিদিওঁ। পানীখিনি মই দি লওঁ আৰু ৰাতিপুৱাৰ যিখিনি কাম আছিল সেইখিনিও কৰি আহিলোঁ। গা পা ধুই আজৰিও হ'লোঁ। এতিয়া গোঁসাই ঘৰত থাপনাত আহিছোঁ চাকি দিবৰ বাবে। চাকি গছ জ্বলাই লওঁ। আৰু আজি হৈছে গণেশ চতুৰ্থী। গণেশ চতুৰ্থীৰ বাবে মই বিশেষ ঘৰত একো শৰাই আগবঢ়োৱা নাই। ভাবিছোঁ সন্ধিয়াকৈ এপাক মন্দিৰলৈ যাম, সেইবাবে ভাবিলোঁ ৰাতিপুৱা ঘৰতে চাকি গছ জ্বলাওঁ, গধূলি মন্দিৰলৈ গুচি যাম। কাৰণ ৰাতিপুৱা সময়ত গ'লে বহুত ভিৰ ভাৰ হ'ব পাৰে, সেইকাৰণে গধূলি যাম। আৰু ইয়াতে মই আপোনালোক সকলোকে গণেশ চতুৰ্থীৰ বহুত শুভকামনা যাচিলোঁ। আৰু ভগৱানে যেন সকলোকে মংগল কৰে, সকলোকে ভালে কুশলে ৰাখে আৰু সকলোৰে বাধা বিঘিনিবোৰ আঁতৰাই দিয়ে আমাৰ গণেশ বাবাই। তো সেয়াই মই প্ৰাৰ্থনা কৰিলোঁ আপোনালোক সকলোলৈকে, আৰু সকলোৱে ভালে থাকক, ভালে কুশলে থাকক, সেয়াই আৰু। ৰাতিপুৱাৰ সকলোবোৰ কাম কৰি মই আজৰি হৈছোঁ, চাকি গছ জ্বলাইও আহিলোঁ। এতিয়া পূৰা মোৰ ঘৰ পৰিপাটি হৈ আছে। অকণমান পিছতে আৰু এইবিলাক চব পৰিপাটিবোৰ নোহোৱা হৈ অশ্লীল হৈ যাব। বাচ্ছাই চব এইবিলাক খেলি মেলি কৰি দিব, চব পেলাই দিব। মই এতিয়া গণেশ পূজালৈ যাবৰ বাবে ৰেডি হৈয়ে গ'লোঁ। ৰেডি হৈ গৈ ভাবিলোঁ অকণমান ভিডিঅ' বনাই আছিলোঁ, পাহৰিয়ে গৈছিলোঁ মাজতে। তো এতিয়া আকৌ ভিডিঅ'টো অকণমান বনাই ল'লোঁ এইখিনি। এতিয়া ভিডিঅ'টোতো বনাই আছিলোঁৱে, ভাবিলোঁ গণেশ পূজাত যোৱাৰ আগত ওপৰত কাপোৰ মেলি থৈ দিয়া আছিলে, সেইখিনি এতিয়াহে মনত পৰিছে। ভাবিলোঁ আহোঁতে কিমান দেৰি হয় নাজানো, কাপোৰখিনি আনি থৈয়ে যাওঁ। আৰু তো ওপৰত আহিলোঁ যেতিয়া এইখিনি অকণমান আপোনালোককো দেখাই দিছোঁ। তামোলৰ যিবিলাক কণ ওলাইছে আৰু সেইবোৰ। একদম ওপৰৰ ছাদখনত বহি ভাল লাগে, বতাহ মাৰি থাকে নহয়, ধুনীয়া। আৰু চাৰিওফালে ঘৰ, ভাল লাগিছে আহি ওপৰত। আগতে আমি যেতিয়া লকডাউন হৈছিলে তেতিয়া আমি প্ৰায় টিকটক ভিডিঅ'বোৰ ইয়াতেই বনাইছিলোঁ। নাৰিকল গছজোপাৰ ছাইডতে বহোঁ বা ৰাতি আহোঁ, হাৱা খাওঁ, চাহ খাওঁ, এনেদৰে আৰু। এই পাহাৰ, সেইবোৰ আগতে হোৱা নাছিলে। এই বিল্ডিংটো যে এতিয়া হৈছে নতুনকৈ, আৰু এইটো বিল্ডিঙো হোৱা নাছিলে, এইটো এতিয়া হ'ল, বনালে। ভাল লাগে আৰু এনেদৰে আহি ওপৰত সন্ধিয়া। ব'লক এতিয়া গৈ থাকোঁ তলত। আচলতে মই অকণমান তামোলখিনিকে চাব আহিছিলোঁ, কেনেকুৱা বোলো হৈছে, কিমানকৈ। এইডালত হোৱা নাই পিছে, একদম সৰু সৰুহে এয়া হৈ আছে, কিন্তু এইখিনি নতুনকৈ হৈছে। ইয়াতে নতুনকৈ তামোল লাগিব আৰু এইবাৰ কিবা বস্তু এটা ওলালে চাব মন যায় ন, ভাল লাগে চাই। তাতে ঘৰৰ বস্তু আৰু। ব'লক ফ্ৰেণ্ড, গৈ থাকোঁ ঘৰলৈকে। এতিয়া আমি মন্দিৰ আহি পালোঁ। মন্দিৰ আহিছোঁ, মানুহ হৈছে, নোহোৱা নহয়। এতিয়াও মানুহৰ অকণমান ভিৰটো আছিলে, ভিতৰতো আছে। আহি চাকি ধূপ বাহিৰতে জ্বলাই দিলোঁ, জ্বলাই দি এতিয়া ভিতৰত সোমাইছোঁ। সেৱা এটা কৰি লওঁ, কৰি লৈ আৰু ঘৰে ঘৰে যাম আৰু অলপ সময় থাকি
আপোনালোকো এবাৰ চাই লওক। আজি দিনটো বহুত ডাঙৰ গণেশ চতুৰ্থী হয়। মুম্বাইততো বহুত ডাঙৰেই হয়, তথাপিও ইয়াতো ভালেই লাগিছে। গণেশ চতুৰ্থী আহিছে ন, দুৰ্গা পূজা কিবা এটা ফিল হৈয়ে গৈছে, ভাল লাগে এনেদৰে ওলাই আহি। তো আমি এতিয়া ঘূৰি আহিলোঁ, মন্দিৰৰ ভিতৰৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈকে গৈ আছোঁ আৰু চিধা। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম, আৰু বৰ বিশেষ একো নাই। গণেশ চতুৰ্থী বুলি অলপ ওলাই আহিলোঁ মন্দিৰলৈ, ভাল লাগিলে, তো সেয়াই আছিল। আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰো কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ পাব আৰু ভাল লাগিব।